ভিতৰে গৈ আছে কি মেট্ৰো ষ্টেচন এইটো বৰ্তমান য়েশৱন্তপুৰ মেট্ৰো ষ্টেচনত আছো ইফালে টিকেট কাউণ্টাৰ গৈ আছো মেট্ৰো ষ্টেচনত সোমাব লাগিব এইটো কুপন দিছে কুপন দি গেট খোলে আৰু সেইখনটো চেম এইটো মেট্ৰো ষ্টেচন হুছেইনপুৰ টাইম লাগিব ন আহিবলৈ 7 মিনিট লেট আছে মানে 7 মিনিটৰ পিছত আহিব পুৰা ঢাল দিম এতিয়া দাদা মোৰ বেংগলোৰত 7 মিনিটৰ পিছত আহিব এতিয়া আমি অলপ ৱেইট কৰোঁ ট্ৰেইনে আহিলে কৈ
আকৌ যাবলৈ হৈ গ'ল ফুল পিক আপ। এইটোৱে তাকে এইটোৱে হ'ল জালালে কৰ্চ আৰু এইবিলাক চব ইণ্ডাষ্ট্ৰিয়েল এৰিয়া, চব ইণ্ডাষ্ট্ৰি। এইটো চাওক কিমান ওখ টাৱাৰ। এতিয়া আকৌ টিকেটটো লাগিব ন? আকৌ এইটো দিব লাগিব। এতিয়া টাচ কৰাৰ পিছত মই এইফালে যাব পাৰিম। এতিয়া সোমাই দিব লাগিব। অঁ মানে সেইখনৰ পৰা লৈ পেলাই ইয়াত ৰাখি দিয়ে। এইটো ল'লোঁ, এইটো দিলোঁ সময়। এফালে টয়লেট। বলক আমি মেট্ৰো ষ্টেশনের ভিতর মুঠি টয়লেট চাই গেলে পা। এটি হল মেট্রো স্টেশন, ভিতৰত থকা টয়লেটে আমি যাব লাগিব এইফালে। ওলালো দিয়ক, ফ্ৰেছ হৈ পেলাই পুৰা। এইখনেই হৈছে মেট্ৰো ষ্টেচন। এইটো হ'ল টিকেট কাউণ্টাৰ, এইটো ATM। এফালে পথ আহিছে, আমি তললৈ যাম। মেট্ৰো ষ্টেচন এতিয়া যাম। আমি অটো ল'ম, অটো লৈ পেলাই বিন্দাছ ৰুমত যাম নে আৰু ক'ৰবাত যাব? আগত যাব। অটো লৈ আৰু অকণমান আমি আগত যাম। এইটোৱে আৰু বেংগলোৰ। চাওক বাইকৰ লাইন চাওক। ভাল খাদ্য পাওঁ, আপোনালোকে যদি কেতিয়াবা আহে খাব পাৰিব। সভি সাগৰ চব বিজি ইয়াত। কাৰো কাৰণে কাৰো ৰ'বলৈ সময় নাই। ৰেড লাইট জ্বলি গ'ল, ইহঁতে ৰৈ গ'ল, বাকীবিলাক গৈ আছে। যাওক ট্ৰেফিক পুলিচ। দাদা আগে গৈ আছে।
মই পিছে পিছে ফ'ল' কৰি গৈ আছোঁ কাৰণ মই চিনি নাপাওঁ। কামটোৰ পৰা আহি পালোহি। এখনেই বেংগলোৰ। ঘৰলৈ যাম আৰু অলপ পিছতকৈ। ফুল বিজি, বাছ আহিছে, মানুহ উঠিছে গৈছে। আৰু ইয়াত এটা কথা হ'ল, ইয়াতে ফাষ্ট ফুড বেছি পায়। চাওক ইয়াত বিভিন্ন ধৰণৰ কি ফাষ্ট ফুড আছে। কানাডাত লিখা আছে, ক'ব নোৱাৰিম কি কিন্তু ছবি দেখি গম পোৱা গৈছে যে কি আছে। এইখনেই আৰু বেংগলোৰ চিটি। এইটো একচুৱেলি বেংগলোৰ চিটি জালালী কৰ্ছ মেট্ৰ' ষ্টেচন হয়। মই বৰ্তমান তলত ৰৈ আছোঁ, বাছ আহিব, যাম আমি পিনিয়া লিগেৰীলৈ যাম আমি। লিগেৰী আজিলৈ ভিডিঅ'টো সিমানতে সমাপ্ত হ'ল। চ' নেক্সট ভিডিঅ'ত আপোনালোকে দেখিব পাব বেংগলোৰ এয়াৰপৰ্ট আৰু বিভিন্ন জেগা। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল পালে লাইক কৰিব। ধন্যবাদ। জয়